আজিৰ ৰেচিপিটো হৈছে ভাপত দিয়া মুৰ্গী মাংস। আহকচোন ৰেচিপিটোলৈ যাওঁ। ৰেচিপিটোৰ কাৰণে মই মাংস লৈছোঁ 300 গ্ৰামমান। মাংসখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া 2টা পিঁয়াজ, 2টা কেঁচা জলকীয়া, এটা আলু মই বাকলি গুচাই লৈছোঁ আৰু এটা বিলাহী, শুকান জলকীয়া 2টা, জালুক অলপ, নহৰু আৰু আদা অলপ লৈছোঁ আৰু লৈছোঁ মান ধনিয়া। এতিয়া মই পিঁয়াজখিনি সৰু সৰুকৈ কাটি ল'ম, লগতে কেঁচা জলকীয়া 2টাও কাটি ল'ম, নহৰু আদাখিনি খুন্দি ল'ম, লগতে জালুকখিনিও খুন্দি ল'ম, আলুটো মই পিহনাৰে পিহি ল'ম আৰু বিলাহীটো আৰু শুকান জলকীয়াটো মই গেছত পুৰি ল'ম। পুৰি লোৱা বিলাহীটোৰ বাকলিখিনি মই ভালকৈ গুচাই ল'লোঁ আৰু বিলাহীটো মই সৰু সৰুকৈ কাটি ল'ম। এয়া কাটি ল'লোঁ, লগতে কেঁচা জলকীয়া 2টাও কাটি ল'লোঁ আৰু পিঁয়াজখিনিও কাটি ল'লোঁ। পিঁয়াজখিনি আৰু সৰুকৈও কাটিব পাৰে, আপোনালোকৰ ইচ্ছাৰ কথা। এই আলুখিনি মই পিহনাৰে পিহি ল'লোঁ আৰু পোৰা জলকীয়া 2টা হৈছে এয়া, আৰু জালুকখিনিও খুন্দি ল'লোঁ, আদা নহৰুখিনি খুন্দি ল'লোঁ আৰু মান ধনিয়াখিনি সৰু সৰুকৈ কাটি ল'লোঁ। আৰু ইয়াৰ লগতে লাগিব সোৱাদ অনুসৰি নিমখ আৰু অলপমান কেঁচা মিঠাতেল। এতিয়া গোটেইখিনি মই মাংসৰ লগত মিক্স কৰিম। আহকচোন কেনেকৈ মিক্স কৰোঁ চাওঁ। প্ৰথমতে মই নিমখ দিম সোৱাদ অনুসৰি। দ্বিতীয়তে মই পিঁয়াজখিনি দিম। পিঁয়াজখিনি আপোনালোকে সৰুকৈও কাটিব পাৰে, মই অলপ ডাঙৰকৈ কাটিছোঁ। ডাঙৰকৈ কাটিলে পিঁয়াজখিনি অলপ কেঁচা কেঁচা ভাৱটো থাকে। আৰু তাৰপিছত মই বিলাহীখিনি দিম। তাৰপিছত মই কেঁচা জলকীয়াকেইটা দিছোঁ আৰু নহৰু আদা পেষ্টটো, খুন্দি লোৱা জালুকৰ গুড়িখিনি আৰু শুকান জলকীয়া 2টা আৰু পিহনাত পিহি লোৱা আলুখিনি। আৰু একেবাৰে শেষত মই মিঠাতেল অলপ দিম। একেবাৰে শেষত মিঠাতেল অলপ দিছোঁ। এতিয়া মই ভালদৰে মিক্স কৰিছোঁ হাতেৰে গোটেইখিনি। এয়া মোৰ মিক্স হৈ গ'ল গোটেইখিনি ভালদৰে। এতিয়া মাংসখিনি মই এটা টিফিন বাতিত ভৰাম। টিফিন বাতিটো এনেকুৱা ল'ব যাতে আপোনালোকৰ কুকাৰৰ টিফিন বাতিটো ধুনীয়াকৈ সোমাই যায়। এতিয়া মই মাংসখিনি টিফিন বাতিটোত সুমুৱাই দিছোঁ আৰু শেষত অলপমান ঠাণ্ডা পানী দিছোঁ। এয়া পানী দি মই সাঁফৰখন টাইটকৈ মাৰি দিছোঁ। এতিয়া মই ভাত আৰু মাংস 2টা একেলগতে বনাম। মই কুকাৰত এয়া চাউল ধুই পানী দি দিছোঁ আৰু এতিয়া মই টিফিন বাতিটো লাহেকৈ তাত ভৰাই দিম আৰু ভৰাই দি ঢাকনখন মাৰি 2টা হুইছেল মাৰিবলৈ দিম। এয়া মোৰ 2টা হুইছেল মাৰিলে কুকাৰটো মই নমাই দিলোঁ আৰু ঢাকনখন ঠাণ্ডা হোৱাত খুলি দিলোঁ। এয়া টিফিন বাতিটো মই লাহেকৈ উলিয়াই আনিম। সাৱধানেৰে মই টিফিন বাতিটো খুলিম আৰু মান ধনিয়াখিনি দি ভালদৰে মিক্স কৰি দিম। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। মাংসখিনি খুব ধুনীয়াকৈ সিজিছে। এয়া মই হাতেৰে আপোনালোকক দেখুৱাই দিছোঁ কিমান ধুনীয়াকৈ সিজিছে। হালধি নিদিয়াৰ কাৰণে মাংসৰ ৰংটো বগা হৈছে। ভাবিব পাৰে সিজা নাই বুলি, কিন্তু ধুনীয়াকৈ সিজি যায়। এয়া মাংস ৰেডি, লগতে ভাতো ৰেডি। গৰমে গৰমে খালেহে ইয়াৰ আচল সোৱাদটো পোৱা যায়। এয়া গৰম ভাত আৰু মাংস। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰিব আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ 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 তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আন এটি ভিডিঅ'ত আকৌ লগ পাইছোঁ। ধন্যবাদ।